সাবস্ক্রাইব কৰিব সাইবার টেকনোলজি টিচিং চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰিব সকলোতকৈ আগত টেকনিক্যাল ভিডিঅ'জ দেখাৰ কাৰণে। নমস্কাৰ বন্ধুসকল, মোৰ নাম মিনহাজুল খান আৰু মই সাইবার টেকনোলজি টিচিং চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। তো আমাৰ সন্মুখত মিটিং এপছ যিবিলাক ভিডিঅ' কনফাৰেন্স হয় মিটিঙৰ বাবে, তো আমি আগতে চাইনিজ এপ জুম, পেজআপ এনেকুৱা ধৰণৰ আমি ব্যৱহাৰ কৰিছোঁ মিটিঙৰ বাবে। তো এতিয়া আমাৰ সন্মুখত ইণ্ডিয়ান এটা এপছ আহি পৰিছে, জিঅ' মিট বুলি এটা এপছ আহি পৰিছে। আমি এইটো ব্যৱহাৰ কৰি আমি মিটিং কৰিব পাৰোঁ। তো 100 জনে পাৰ্টিচিপেট কৰিব পাৰে। তো এইটোত জইন কেনেকৈ কৰি মিটিঙত, যদি কোনোবাই জিঅ' মিটত মিটিং এৰেঞ্জ কৰিছে সেইটোত আপোনালোকে কেনেকৈ জইন কৰিব। ফাৰ্ষ্ট অফ অল আপুনি প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ আপুনি ইয়াত জিঅ' মিট জিঅ' মিট বুলি চাৰ্চ কৰিব। ইয়াত জিঅ' মিটৰ ছফ্টৱেৰটো আহি পৰিব। এইটো আপুনি ডাইৰেক্টলি ইনষ্টল কৰি ৰাখিব আপোনাৰ ফোনত। ইনষ্টল ছাকচেছফুল হোৱাৰ পিছত আপুনি যিটো মিটিং আছে, মিটিং এৰেঞ্জ কৰিছে, তাৰ URL এটা পঠাব আপোনাক। তো URLটোত আপুনি ডাইৰেক্টলি ক্লিক কৰি দিব। আপুনি ক্লিক কৰাৰ পিছত ইয়াত এটা মোৰ অপশ্যন আছে, মোৰত ক্লিক কৰিব আৰু জিঅ' মিটটো চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত আপোনাৰ ইয়াত এটা নাম খুজিব, আপোনাৰ নামটো আপুনি টাইপ কৰি দিব। তাৰপিছত জইন এ মিটিঙত ক্লিক কৰিব। জইন এ মিটিঙত ক্লিক কৰাৰ পিছত ইয়াত আপুনি পাছৱৰ্ডটো দি দিব, BC123। তাৰপিছত অ'কে কৰি দিব। আপুনি মিটিঙত জইন হৈ যাব। ইয়াত লিখা আহিব জইন উইথ ভিডিঅ'ত ক্লিক কৰি দিব আৰু আপুনি ডাইৰেক্টলি আমাৰ ভিডিঅ' কনফাৰেন্সত জইন হৈ যাব। এনেকৈ আপুনি ভিডিঅ' কনফাৰেন্সত জইন হ'ব পাৰিব। আৰু আপোনাৰ মিউট আনমিউট অপশ্যনটো ইয়াত ডিছপ্লেত ক্লিক কৰিব। তলত চাব মিউট বুলি লিখি আছে, ইয়াত ক্লিক কৰিলে আপোনাৰ আনমিউট হৈ যাব। আনমিউট হ'লে আপুনি যি ক'ব কোনে শুনা নাপাব। আৰু যদি ইয়াত মিউট কৰি আপুনি কথা কয় তেনেহ'লে চবেই আপোনাৰ মানে চাউণ্ডটো চবেই শুনিব পাৰিব। তো এনেকৈ আপুনি জিঅ' মিট এপছেৰে আপুনি ভিডিঅ' কনফাৰেন্সত জইন হ'ব পাৰে। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে। আপোনালোকে হয়তো গমেই পাইছে। তো এনেকৈ জিঅ' মিটত পাৰ্টিচিপেট কৰা হয় মিটিঙত। তো এনেকৈ আপোনালোকে ভিডিঅ' কনফাৰেন্সত আপোনালোকে জইন কৰিব আশা আছে। তো আজিৰ যিটো মিটিং সেইটোত আপোনালোকে জইন কৰিব। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে। খুদা হাফিজ, বাই, বন্দে মাতৰম।